লতা বাহাই হিয়াই হিয়াই মালা গাঁঠি গাঁঠি ওই মালা গাঁঠি গাঁঠি ফুলুর হাসা শুক্রে জাগে নিমা পারে গাছলা তপলাই ঠং ফুলু সানা জাগিলে কংলাই রাপাদে ওই পলু পুহং আমি কিন্তু আমি সবে চেষ্টা কৰিব লাগে আৰু স্বাস্থ্যটো আমি ভালে ৰাখিব লাগিব। আজি স্বাস্থ্যৰ কাৰণে মানে মানুহবিলাকে কি হৈছে কিবা এটা কৰিম বুলি কৰিব নোৱাৰে আৰু এইফালে পৰিৱেশটো ভাল নহয়, সংস্থাপন নাই কাৰণে ল'ৰা ছোৱালী ঘৰত থাকে, গাঁৱত থাকে, কাম নাই, ঘূৰি ফুৰে, কোনোবা ভোট খায়, কোনোবা কিবা কৰে। প্ৰথমতে মই অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ স্বৰ্গীয় আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। তেখেতে যিটো স্বৰ্গীয় আত্মা শান্তিৰে থাকে ইয়াৰ কাৰণে মই প্ৰথমতে প্ৰাৰ্থনা কৰিছোঁ। আৰু আজি যিটো আপুনি প্ৰশ্ন মোক কৰিছে কি প্ৰমোদ বড়ো ফেক্টৰ নহয়, মইতো ফেক্টৰ হ'বলৈ কোনো কাম কৰা নাই আজিলৈকে। মই ৰাইজক সেৱা কৰিবলৈ আহিছোঁ। ইমান দিনে ছাত্ৰ সংগঠনত কাম কৰিলোঁ আৰু আজি ৰাজনীতি দলত আহি সকলো জাতি জনগোষ্ঠী ৰাইজক সেৱা কৰিবলৈ আহিছোঁ, সমস্যাখিনি সমাধান কৰিবলৈ আহিছোঁ। ঐক্য সংগতিৰে সমাজক আগুৱাই লৈ যোৱাৰ কাৰণে কিঞ্চিত কাম কৰিবলৈ আহিছোঁ। সকলো জাতি জনগোষ্ঠী সম মৰ্যাদা সম অধিকাৰ পাব পাৰে, সকলো যাতে ডেভেলপমেণ্টটো সমানভাৱে পাব পাৰে, এইখিনি কথাটো লৈ পেলাই চিন্তা কৰি আজি ৰাইজৰ কাৰণে কাম কৰিবলৈ আহিছোঁ। আৰু ইয়াত মই কোনো ফেক্টৰ হ'বলৈ অহা নাই আৰু কাৰো লগত তেনেকুৱা যুদ্ধ কৰিবলৈও মই অহা নাই। আমাৰ যিটো আমি চবেই মই তেখেতে কি কৈছে মই নাজানো, মই শুনাও নাই, কিন্তু আমাৰ বুলি ক'লে আমাৰেই হয়। আমাৰো চবৰে অধিকাৰ থাকিব লাগিব, আপোনাৰ মোৰ কাৰো বেলেগৰ নহয়। আমাৰ অসম, আমাৰ ভাৰত, আমাৰ বিটিআৰ, গতিকে আমাৰ অধিকাৰ আমাক লাগিবই, আমাৰ ন্যায় আমাক লাগিবই। কোনোবা দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিছে, ঠগ প্ৰবঞ্চনা কৰিছে, ইয়াৰ পৰাতো উদ্ধাৰ কৰিবই লাগিব ৰাইজক। গতিকে আজি যিটো মানে BPFৰ 17 বছৰীয়া দুৰ্নীতি ভ্ৰষ্টাচাৰ দমন নীতি ইয়াৰ পৰাতো মুক্ত হ'ব বিচাৰিছে। তো গতিকে আমাৰ অসম, আমাৰ সমাজ, আমাৰ জাতি, আমাৰ ৰাইজ, আমাৰ দেশ বাচাব লাগিলে এই দুৰ্নীতি ভ্ৰষ্টাচাৰ দূৰ কৰিব লাগিব। আগৰ পৰা কৈ আহিছোঁ, এতিয়াও কম, প্ৰতিদ্বন্দ্বী কোনো ব্যক্তি নহয়, প্ৰতিদ্বন্দ্বীটো সমস্যা হয়, সমস্যাৰ লগতহে আমি প্ৰতিদ্বন্দ্বিতা কৰি আছোঁ। আমাৰ চেলেঞ্জটো হৈছে বিটিআৰ অঞ্চলৰ পৰা এডুকেশ্যনৰ সমস্যা, আমাৰ এগ্ৰিকালচাৰ যিটো খেতিৰ সমস্যা, নিবনুৱা সমস্যা, গৰাখহনীয়া সমস্যা, বিভিন্ন যিটো জাতি জনগোষ্ঠীৰ মাজত বিশ্বাস হেৰাই যোৱাৰ যিটো সমস্যা, এইবিলাক সমস্যা দূৰ কৰি এটা সুস্থ এটা সমাজ গঢ়িব লাগে, সুস্থ এটা অঞ্চল গঢ়িব লাগে। এইটোহে আমাৰ কাৰণে এটা ডাঙৰ চিন্তা। গতিকে কোনোবা ব্যক্তি বা দলক আমি প্ৰতিদ্বন্দ্বী বুলি লোৱা নাই, সমস্যাটোকহে আমি প্ৰতিদ্বন্দ্বী হিচাপে লৈ পেলাই আগবাঢ়ি আছোঁ। এতিয়ালৈকেতো এলায়েন্স অসমত হৈ আছে, ইয়াত বিজেপি এলায়েন্স নাই কিবাৰ লগত, কি কয় BPFৰ লগত, কিন্তু তথাপিতো অকলে অকলে খেলি আছে চবে। গতিকে আজিৰ তাৰিখত UPPL অকলেই মানে নিৰ্বাচন যুঁজত নামিছে আৰু ৰাইজে বিচাৰিছে কি UPPL অকলে ইলেকশ্যন খেলিব লাগে, চৰকাৰ গঠন কৰিব লাগে আৰু 35 লাখ জনসাধাৰণৰ দুখ দুৰ্যোগবিলাকত কাম কৰিব লাগে, সমস্যাবিলাক সমাধান কৰিব লাগে। সেইকাৰণে আজি কোনো বুজাবুজিৰ কথা অহা নাই আৰু UPPL সেইটো কোনোদিনে এতিয়া উপলব্ধি কৰা নাই কি আমাক এতিয়াই মানে কিবা বুজাবুজি লাগে, এলায়েন্স লাগে, সেইটো আমি কোনোদিন ফিল কৰা নাই। চাওক, ব্যৱসায় সকলো স্বাৰ্থ নহয়, ৰাইজৰ স্বাৰ্থ। গড়েশ্বৰ টাউনখন ক্ষুদ্ৰ টাউন, ইয়াৰ ওপৰত যদি আপুনি এটা অভাৰব্ৰিজ লগাই দিয়ে তো টাউনখনৰ এটা কি অৱস্থা হ'ব। গতিকে এইটো আপোনাৰো স্বাৰ্থ আছে, তাত মোৰো স্বাৰ্থ আছে, চবৰো স্বাৰ্থ আছে। গতিকে সেই টাউনখনৰ সৌন্দৰ্য, টাউনখন টাউন হিচাপে ৰাখি পেলাই যদি অভাৰব্ৰিজটো ছাইডেদি কৰি দিয়ে তাত একো অসুবিধা নহ'ব, কিন্তু টাউনৰ ওপৰেদি যদি অভাৰব্ৰিজটো কৰি দিয়ে তো মানুহে টাউনত কেনেকৈ আহিব, এইটো এটা সমস্যা আছে। এইটোতো গুৱাহাটী চিটি নহয় বা কিবা নহয়, এই কথাটোৱে ৰাইজে কথা পাতিছে আৰু মই সেইখিনি কথা কৈছোঁ। চবতো ইলেকশ্যন খেলিব বা কাম কৰিব, ইয়াত আৰু আপুনি লেং মাৰা বা কিবা মাৰাৰ কথা নাই। ইয়াত কংগ্ৰেছো খেলিব পাৰে, ইয়াত AUDFও খেলিব পাৰে, গতিকে আগতো খেলিছে, গতিকে এইটো নতুন কথা নহয়। আজি কাৰ্বি আংলঙতো খেলিছে, চবতো খেলিছে। গতিকে গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া হয়, ৰাইজেহে বিবেচনা কৰিব যে কাক ৰাখিলে ভাল হয়, কাক ৰাখিলে ভাল নহয়। আৰু এইবাৰ BTRত ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু UPPLৰো চৰকাৰ হ'ব। এইটো কোনো কাৰণত UPPLক ইয়াত মানে কোনো মানে প্ৰতিহিত কৰিব নোৱাৰে। 30টাতকৈ অধিক আসন লৈ পেলাই UPPLে চৰকাৰ গঠন কৰিব।